বন্ধ করো সেকেন্ড লিস্ট বন্ধ করো উই ওয়ান্ট জাস্টিস 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 উই ওয়ান্ট জাস্টিস 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 উই ওয়ান্ট জাস্টিস 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 বন্ধ করো প্রথম লিস্ট জারি রাখো যেটো আমি আমার যেটো অসম পুলিচৰ 6662 পদত যেটো অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাটো হৈ গ'ল সেইটোত তাৰমানে আমাৰ অসম ডিজিপি ছাৰে মহোদয়ে কৈছে যে আমি যেটো প্ৰথম কাট অফ লিষ্টখন ওলাইছোঁ সেইটো আমাৰ এছএলবিৰ মিটিঙৰ পৰা আমি স্বচ্ছ আৰু নিকাভাৱে ওলাইছোঁ কিন্তু সেইটো মিটিঙত আমাৰ মানে যেটো কাট অফ ওলাইছে সেইটো মানে বেলেগে যেটো পোৱা নাই সেই নোপোৱা বয়লৈকে এতিয়া মানে আকৌ মানে ধৰ্ণা দিছে গুৱাহাটীত গৈ সেইটো ডিজিপি ছাৰে নিজে কৈছে যে নহয় আমি চোৱাৰ পিছত আমি ছেকেণ্ড লিষ্টখন ওলাব কাৰণে ওলাম আৰু কি মানে কথা কৈছে আৰু কি ছাৰে কিন্তু এতিয়া আমি কৈছোঁ যে ছাৰ আমাক এইটো ছেকেণ্ড লিষ্টখন নালাগে আমাক প্ৰথমখন লিষ্টখন আপুনি যিটো দিছে প্ৰথমত সেই ছেকেণ্ডখন নালাগে প্ৰথমখনে আমাক জাৰি ৰাখিবলৈ এইখিনি আমাৰ আবদান যে আমাক ছেকেণ্ড লিষ্ট নালাগে আমাক প্ৰথম লিষ্টখনে আমাক জাৰি ৰাখিব লাগে সেইখিনি আমাৰ আবদান ছাৰ ছেকেণ্ড লিষ্ট দিলে ছাৰ মানে কি ছাৰ এটা চৰকাৰী ৰুলৰ মতে যদি এটা বস্তুত 5জনকৈ মানুহ মাতে কিন্তু এটা ৰুলত যদি 5জন এটা বস্তুত যদি 5জন মানুহ মাতে তেন্তে এতিয়া কৈছে যে আকৌ যদি ছেকেণ্ড লিষ্ট দিয়ে তেন্তে এটা বস্তুত 10জনকৈ মানুহ কিজানি মাতিব পাৰে সেইকাৰণে কৈছোঁ সেইকাৰণে আমাৰ কণ্টেষ্টটো বাঢ়ি যাব এতিয়া যদি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত যদি আমি ছাপ'জ ধৰিছোঁ 1000মান চিলেকশ্যন হৈছে তেতিয়া 2000মান চিলেকশ্যন হ'ব তেতিয়া আমাৰ কণ্টেষ্টটো বাঢ়ি যাব আমি ৰিটাৰ্ণত মানে আমি কষ্ট কৰিছোঁ সেইকাৰণে আমি পাইছোঁ ফাৰ্ষ্ট লিষ্টত ছেকেণ্ড লিষ্টত আমাক কিয় লাগে ছাৰে তো কৈছে যে স্বচ্ছ আৰু নিকাভাৱে প্ৰথম লিষ্টখন ওলাইছে সেইকাৰণে আমি কৈছোঁ ছেকেণ্ড লিষ্টখন আমাক নালাগে বুলি কৈছোঁ ডিজিপি ছাৰে কৈছিল যে প্ৰথম পৰীক্ষাটো 2 মাহমান আগতে হৈছে আমাৰ গোটেই অসমতে হৈ গ'ল ক্লিয়াৰ হৈ গ'ল এতিয়া অক্টোবৰ মাহত হৈছে অসমত ক্লিয়াৰ হৈ গ'ল এতিয়া মানে ৰিটাৰ্ণ দিবৰ কাৰণে 20 তাৰিখত ফেব্ৰুৱাৰী 20 তাৰিখত এক্সাম হ'ব তাৰ কাৰণে এতিয়া এডমিট দিব তাৰপিছত আমি এক্সাম দিম কিন্তু সিহঁতে মানে এডমিটটো নাপাব তাৰ কাৰণে আন্দোলন কৰি কৈছে যে আমাক ছেকেণ্ড লিষ্টখন লাগে যদি ছেকেণ্ড লিষ্ট দিয়ে পৰৱৰ্তী তোমালোকে কি কৰিবা না ছেকেণ্ড লিষ্ট দিলে সেইটো আমি মানে আন্দোলন কৰিম ছাৰ আমাৰ আইন হাতত ল'বলৈ বাধ্য হ'ম ছেকেণ্ড লিষ্টখন আমাক দিলে আমি আইন হাতত ল'বলৈ বাধ্য হ'ম কাৰণ আমাৰ ছেকেণ্ড লিষ্টখন দিলে আমি মানে বহুত মেহনত কৰিব লাগিব এতিয়া আমাক মানে কি এটা বস্তুত 5জন আছে তেতিয়া আমাক এটা বস্তুত 10জন হ'ব 10জনৰ ভিতৰত যদি এজন চাকৰি পাব পাৰে কিমান মানে কঠিন হ'ব আৰু 5জনৰ ভিতৰত যদি এজন পাবে তেনে সহজ হৈ যাব অলপ সেইকাৰণে কৈছোঁ লিগেল বিচাৰোঁ আমি আৰু ছাৰে নিজে কৈছে যে না আমাক এইখিনি ছেকেণ্ড লিষ্টখন প্ৰথম লিষ্টখন নিকা আৰু স্বচ্ছভাৱে হৈছে সেইখিনি জাৰি ৰাখক আমাৰ ডিজিপি ছাৰ মহোদয়ে কৈছিল যে 1:5 ৰেচিঅ'ত মানে কেণ্ডিডেট মতা হ'ব আমাৰ ডিজিপি ছাৰ সেইটো কামে মানে কৰিছে আৰু মাতিছে আকৌ কিয় ছেকেণ্ড লিষ্ট ওলাব লাগে আমালোকে কৈ আছোঁ যে এতিয়া আমালোকৰ ছেকেণ্ড লিষ্ট নালাগে আমাৰ প্ৰথম যিটো জাৰি কৰিছে প্ৰথম লিষ্ট যিটো জাৰি কৰা হৈছে সেইটোৱে ৰাখিব লাগে আৰু সেইটো আৰু স্বচ্ছ আৰু নিকাভাৱে আমাৰ ডিজিপি ছাৰে